নমস্কাৰ। চাইকেলৰ ওপৰৰ পৰাই আজি ব্লগ কৰিলোঁ। বজাৰত গৈছিলোঁ, দুজনে বজাৰত গৈছিলোঁ। বজাৰ কৰা দেখা নহ'ল বাৰু, বজাৰৰ পৰা অহাৰ পিছতহে ভিডিঅ'টো বনালোঁ। হেপী নিউ ইয়াৰ সকলোকে। আজি 1 তাৰিখে ভিডিঅ'টো বনালোঁ মানে। এনেকৈ আহি থাকোঁতে এডাল বগৰীৰ গছ দেখা পালোঁ, দেখুৱাম ৰ'বা। আমার বগৰী বুটলি আছে। টেঙা নাই, মিঠাও নাই, টেঙাও নাই, এনেকুৱা খাই ভাল লাগে। তাৰমানে বছৰটো টেঙা নাযায় বাৰী, গম পালোঁ। আৰু প্ৰায় বিবেক আৰু মই ভিডিঅ' বনালে এইখিনি জেগাত বনাওঁ, এইখিনি জেগাত, এইখিনি জেগা কি সুন্দৰ, গৰমৰ দিনত ধুনীয়া লাগে। এইপিনে যায় জ্বালা আৰু এইপিনে যায় আমাৰ ঘৰ। মানে ভাল ঠাই আছে, ভাল ৰাস্তা আছে, এনেকৈ শ্বৰ্টকাট হয় এই পথাৰৰ ৰাস্তাৰে। সেইটো আমাৰ বান্দৰটো ৰং খেলি আছে। এইখিনি ল'লোঁ, এক চিচা আছে, তাৰপিছত আমাৰ এই দুলি আছে চাবা দে। बाते दे आगुआ जोन तोरारे तुमाखुनु मदा आकाश मायारे निसुका खदगी खदगी मद मामा दुती मने के এতিয়া মই ভাত বনাব ওলাইছোঁ। ভাত নাৰান্ধো, ভাত ৰান্ধিছে, আঞ্জাখিনি বনাব ওলাইছোঁ। মই আজি ৰান্ধিম মাংস ব্ৰইলাৰৰ, আৰু লগতে আছে এইখন বেলেগ হ'ব, কৰ্দৈ টেঙা। ইয়াক খৰাহি বহাই দিছোঁ, আলু আছে, ইয়াত মছলা চছলা নিমখ চিমখ আছে। এয়া হ'ল মাংস, দুজন মানুহ আমি মাত্ৰ, দুজনৰ বাবে হৈ যাব। ময়ো ভাত ৰান্ধিলে লাগে মোক চিয়াৰখন।
এতিয়া আমি দিম তেল ফ্লাক্সটো জ্বলাই ল'লোঁ কড়াই গৰম হৈছে বাৰু জলকীয়া দিব নোৱাৰিম এতিয়া কাৰণ আমাৰ সৰু ছোৱালীজনী খাব নোৱাৰিব সকলোৰে ৰন্ধা পদ্ধতি বেলেগ বেলেগ মোৰ বেলেগ গেছ আছে কিন্তু গেছত মই মাংস নবনাওঁ চৌকাত বনাওঁ কাৰণ চৌকাত খোৱা মাংসৰ সোৱাদে বেলেগ গেছত কোনে বনায় জানেনে গেছত ধনী মানুহে বনায় আৰু ধনী মানুহ হ'ব আমি নিবিচাৰোঁ আমি রং দিলাম দিলাম নিমখ এতিয়া মাংস হলে ভাত খাই কিনে এটা শ্বুটিং আছে কভাৰ ভিডিঅ'ৰ শ্বুটিং এটা আছে সেই শ্বুটিংটো কৰিবলৈ যাওঁ মানে অলপ আগতে ফোন মাৰিছিলে ভিডিঅ' কৰিব বোলে মোক মাতিলে ভাত খাই কিনে গুচি যাম এইবাৰ দিম আদা আৰু ৰচুন গৰম পানী পৰিস্থিতি দিয়া খাই ঠাণ্ডাৰ দিনত এতিয়া দিলোঁ আমি পানী হ'ব চুই কৰা লাগিব হয়তো বেলেগকৈ পানী বনাব পাৰে নাজানো মই এনেকৈ বনাওঁ আৰু এইখন ক'ত ব্যৱহাৰ হয় আপোনালোকে কওকচোন এইখন কমেণ্ট কৰি জনাব এবাৰ আমি কৰ্দৈখনো বনাম বুলি ভাবিছিলোঁ কৰ্দৈখন ৱাইফে বনাই আছে এয়া মানে ধনী মানুহ গেছত বনাই আছে সেইকাৰণে এনেকৈ কলাত ল'ব লগা হৈছে এইটো এবাৰ জকাই দিয়াচোন জকাই দিয়া জকাই দিয়া আইঅ চকু দিওঁ দিয়া এটা আইঅ উমাই দিয়া এটা মই দিয়া দাঁত কেইটা চাওঁ
এতিয়া আমাৰ হৈ যাব অলপ পিছত, কাৰণ গৰম পানী দি দিলোঁ, পানীখিনি শুহিলে হৈ যাব। উতল আহিছে, গৰম পানী দিছিলোঁ যে সেইবাবে। শ্বুটিং এটা আছে, এতিয়া ভাত চাত খাই যাম। আৰু ইয়াৰ এইটো ব্লগৰ আগত যোনটো ভিডিঅ' দিছিলোঁ, মানে কভাৰ চং এটা, কোনে কোনে চালে ক'বচোন কমেণ্টত, আৰু কেনেকুৱা লাগিছে জনাব। এয়া কৰ্দৈ টেঙাৰ টক হ'ব ধৰিছে আৰু উতল আহিছে। কেনেকুৱা লাগে উতল আহিলে? ইয়াত দিম এভৰিডে চিৰা। ইয়াত দিম কিটো ধনিয়া। দুটা দি দিলোঁ। এয়া গৰম মছলা। গৰম মছলা, এয়া মিট মছলা। এইটো কি হ'ল? চিকেন মছলা। এয়া হৈ গ'ল মাংস, হৈ গ'ল। মনুৰ বাবে অলপমান ৰাখি থৈ দিলোঁ জ্বালা নিদিয়াকৈ। দিনে আমাৰ দুজনৰ কাৰণে ধুনীয়াকৈ হৈ যাব। কম দেখিছে, কম নহয় বাৰু, কৰাইটো ডাঙৰ হয়। এয়া হৈ গ'ল ভাত। এয়া ভাত, টেঙা ক'ত মোৰ? মাম খাইছা? মাম খাইছা? ও দেখা। Kameramen. Lagi. Fotografer. Kameramen. Kameramen. এতিয়া আছোঁ আমি শ্বুটিঙত। কভাৰ হৈ দিয়া। এয়া কোৰিঅ'গ্ৰাফাৰ সবিতা দাস, এইজন এক্টিং কৰিব। আৰু এয়া আহিছে ৰাহুল। এখন দৰং। নমস্কাৰ, ব্লগটো কেনেকুৱা পালে জনাব। দুদিনৰ আছিল, তাতে 1 তাৰিখৰ আছিল আৰু 2 তাৰিখৰ আছিল জানুৱাৰীৰ। যিখিনি মই ৰান্ধিছোঁ, ৰন্ধাৰ পৰা 2 তাৰিখৰ এখতি কেনেকুৱা পালে জনাব। ধন্যবাদ।